প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰত এই সময়ছোৱাৰ ভিতৰত বৰাক উপত্যকালৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে ৩৫,০০০ কোটি টকা কাজিৰঙাত এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে ৬,০০০ কোটি টকা গুৱাহাটীত ৰিং ৰোড নিৰ্মাণ আৰু কুৰুৱাত নতুন দলং নিৰ্মাণৰ বাবে ৭,০০০ কোটি টকা এই গোটেইবিলাক এডভান্টেজ আসাম 2.0 ঘোষণা কৰা প্ৰত্যেকটো প্ৰজেক্টক আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ দিশত আগবাঢ়িছো এডভান্টেজ আসাম 2ৰ সময়ত আমি দেশৰ কেইবাজনো প্ৰখ্যাত উদ্যোগপতিক নিমন্ত্ৰণ কৰিছিলো আৰু প্ৰত্যেকগৰাকী উদ্যোগপতিয়ে সেই সময়ত আমাক কমিটমেন্ট কৰিছিলে যে আমি আমাৰ সুবিধা অনুসৰি অসমত আমি উদ্যোগ স্থাপন কৰিম ডক্টৰ নৰেশ ত্ৰেহান আৰু শ্ৰী ৰবি জয়পুৰীয়া দুইজনে এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰিছিলে আৰু আমাক প্ৰতিশ্ৰুতি দিছিলে যে কেইবাটাও নতুন প্ৰজেক্ট তেখেতসকলে অসমলৈ আনিব আজি ডক্টৰ ত্ৰেহানৰ উদ্যোগত মেদান্ত হস্পিটাল যি নেকি 5,000 প্লাস লোকৰ বাবে এমপ্লয়মেন্ট অপৰচুনিটি আনিব আমাৰ ৰবি জয়পুৰীয়া ডাঙৰীয়াৰ উদ্যোগত 100 বেডেড মেটাৰনিটি হস্পিটাল আৰু লেমন ট্ৰী হস্পিটাল য'ত নেকি আকৌ 1000 লোকৰ নিয়োগৰ সুবিধা সৃষ্টি কৰিব আজি তিনিওটা প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত হোৱাৰ সাক্ষী হিচাপে আমি ইয়াত উপস্থিত আছো ৰবি জয়পুৰীয়াৰ উদ্যোগত আমাৰ অসমত পেপসি কোম্পানীও কেইবাটাও ইনভেষ্টমেন্ট কৰিছে আৰু বৰুণ বিভাৰেজে খুব কম দিনৰ ভিতৰতে গোৱালপাৰাত আৰু এটা পেপসিৰ সফট ড্ৰিংক নিৰ্মাণৰ প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব শ্ৰী জয়পুৰীয়াৰ অসমত আগৰে পৰা তেখেতে পেপসিৰ সফট ড্ৰিংক উৎপাদন কৰা ফেক্টৰী আছিলে এতিয়া গোৱালপাৰাতো তেনে এটা নতুন ফেক্টৰী স্থাপন কৰিব যাৰ তেওঁলোকে মোৰ পৰা আজি দিন বিচাৰিছে যে যিদিনাখনে আপুনি ক'ব সিদিনাখনে আমি ভূমি পূজন কৰিব পৰা অৱস্থাত আহি উপস্থিত হৈছো মই ভাবো যে আজি অসমক মানুহে বিশ্বাস কৰে এখন নতুন অসমৰ প্ৰতিচ্ছবি আমি অসমৰ বাহিৰলৈ পঠিয়াব পাৰিছো আৰু খুব কম দিনৰ ভিতৰতে অসমত থাৰ্মেল পাৱাৰ প্ৰজেক্ট য'ত নেকি 40,000 crores ইনভেষ্টমেন্ট হ'ব অসমত কেইবাটাও আমাৰ প্ৰায় 30,000 crores ইনভেষ্টমেন্টৰ জৰিয়তে আমি পাম ষ্টৰেজ প্ৰকল্প কেইবাটাও ডিসেম্বৰৰ ভিতৰত আমি 1,78,000 কোটি টকাৰ প্ৰকল্প আমি ধৰাতললৈ আনিব পাৰিম আজি সেই ধৰণে এডভান্টেজ অসমৰ কাম আগবাঢ়ি গৈছে এই যি হস্পিটাল হ'ব মেদান্ত হস্পিটাল তাৰ লগতে লেমন ট্ৰী হোটেল হ'ব কুকুন হস্পিটাল হ'ব য'ত নেকি মেটাৰনেল কেয়াৰ হ'ব ইয়াৰ এটাই আমাৰ বাবে সুবিধা হ'ব যে হস্পিটাল হোটেল সাৰ্ভিস এপাৰ্টমেন্ট এই গোটেইবিলাকৰ ইন্টিগ্ৰেটেড কেম্পাছৰ বাবে এই কেম্পাছটোৱে মেডিকেল টুৰিজিমৰ ক্ষেত্ৰত অকল অসমৰ পেচেণ্ট নহয় ওচৰ চুবুৰীয়া ৰাজ্য আৰু বিদেশৰ পৰাও সাউথ ইষ্ট এছিয়াৰ পৰাও আমাৰ মেডিকেল টুৰিজিমক এটা নতুন দিগন্তলৈ লৈ যাব অসমৰ অৰ্থনীতিলৈ নতুন শক্তি আহিব অসমৰ হেলথ কেয়াৰত আমি এটা নতুন দিগন্তৰ আৰম্ভণি দেখা পাম সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে এটা প্ৰাপ্তিৰ দিন আমাৰ কাৰণে এটা আনন্দৰ দিন মই আমাৰ যিসকল বিষয়াই এই গোটেই প্ৰকল্প কেইটাৰ বাবে কাম কৰি আছিলে মই সকলোকে ধন্যবাদ জনাইছো উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আমি অত্যন্ত সিৰিয়াসলি এডভান্টেজ অসম টুৰ জাৰ্নিটোক সফল কৰাৰ কামত আমি সকলোৱে ডেডিকেটেডলি কাম কৰি থকাৰ কাৰণে আজি আমি ইস্পিত ফল আৰু আমি ইয়াক ধৰাতললৈ আনিব পাৰিছো আৰু মই ভাবো এনেকৈ যদি কেইটামান বছৰ যাব পাৰে অসমৰ যুৱক যুৱতীয়ে সিকিউৰিটি গাৰ্ডৰ কাম কৰিবৰ বাবে
সৰু চাকৰি কৰিবৰ বাবে ভাৰতৰ আন ৰাজ্যত যাব নালাগিব আমি অসমতে আমাৰ নিবনুৱা যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিবলৈ সক্ষম আমাৰ মাজত বহুত শক্তি আছে যোনে এই নতুন অসমখনক স্বীকাৰ কৰিব নোখোজে এই নতুন অসমখনক তেওঁলোকে ৰূপান্তৰৰ এই যাত্ৰাত তেওঁলোকে প্ৰশ্ন চিহ্ন আনিব খোজে কিন্তু মই ভাবো যে আমি আমাৰ সপোনক পম খেদিম আমি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য এখনলৈ ৰূপান্তৰ কৰিম আৰু আমাৰ সামূহিক প্ৰচেষ্টাৰে অসমক আমি উদ্যোগীকৰণৰ এখন নতুন পটভূমিলৈ ৰূপান্তৰ কৰিম I from all my sincerity with all my sincerity I thanks Dr. Naresh Trehan for taking this bold step to set up a Medanta hospital in Guwahati to Sri Ravikant Jaipuria ji for bringing two important projects to Guwahati I'd like to assure you that my team in the government of Assam will offer you fullest cooperation so that the entire complex can be visualized within 2.5 years. We will offer all support and will ensure that together whatever the sweetest journey today we have initiated will take the journey to its logical conclusion within 2.5 years, maybe little more early. And in the process, whatever help, whatever assistance you require from the government of Assam will be available 24 hours and with the blessings of people of Assam, I believe that these projects will be materialized and this successful completion of these projects will also encourage all of you to bring more projects to our state with this hope and we pray to Ma Kamakhya for all success of these projects. I conclude my speech. মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু সকলোকে এই ৰূপান্তৰৰ যাত্ৰাত সহযোগিতাৰ বাবে আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো